নমস্কাৰ আপোনালোকে চাই আছে খেল প্ৰেমী আছাম পৰাজয় পৰাজয় আৰু মাত্ৰ পৰাজয় 2022-23 ISL সিজনৰ ক্ষেত্ৰত নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে পৰাজয়ৰ বাদে আন একোৱে দেখা নাই না কেতিয়াবা উইন হৈছে না কেতিয়াবা ড্ৰ হৈছে মুঠতে পৰাজয়ৰ বাদে নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ কপালত যেন একোৱে নাই সমৰ্থকসকল যথেষ্ট দুখিত আৰু অসন্তুষ্ট হৈছে যেতিয়াই তেওঁলোকে নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ খেল চাবলৈ বহে তেতিয়াই নৰ্থ ইষ্ট ইউনাইটেড এফচি হাৰে আৰু এইটো যিটো হৰাৰ যিটো প্ৰক্ৰিয়া সেইটো একেৰাহে চলিয়ে আছে আৰু কোনো ফালেই ভাল যোৱা নাই নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ বাবে একেৰাহে 5খন খেলত তেওঁলোক পৰাস্ত হয় প্ৰথমখন খেলত আমি দেখিবলৈ পাইছিলোঁ যে বেংগলুৰু এফচিৰ লগত তেওঁলোকে ড্ৰ কৰিবলৈ সক্ষম হৈছিলে খেলখন কিন্তু শেষত এটা ডিচিজনৰ বাবে যিটো গোল আছিলে সেইটো কেনসেল কৰি দিয়া হয় ৰেফাৰী ডিচিজনৰ বাবে নতুবা তেওঁলোকে এটা হলো পইণ্ট লাভ কৰিবলৈ সক্ষম হ'লহেঁতেন আৰু এতিয়া যদি আপোনালোকে পইণ্টছ টেবুলখন চাই তেতিয়া একেবাৰে শেষৰ যিটো 11 নম্বৰ পজিশ্যন তাত নৰ্থ ইষ্ট ইউনাইটেড এফচিক দেখা পাব 5খন খেলৰ ভিতৰত 5খন হাৰি আৰু বৰ্তমান সময়ত যদি আপোনালোকে পইণ্টছ টেবুলখন চাই তেতিয়া সমৰ্থন কৰিবলৈ মন নাযাব নৰ্থ ইষ্ট ইউনাইটেড এফচিক আৰু তেওঁলোকে এইটো ISL সিজনত যে আৰু আগবাঢ়িব নোৱাৰিব সেইটো প্ৰায় নিশ্চিত বুলিয়ে ক'ব লাগিব এনেকুৱা ধৰণৰ যদি খেল প্ৰদৰ্শন কৰি থাকে তেওঁলোক সোনকালে ফাইনেলৰ ৰেচৰ পৰা হয়তো বাহিৰ হৈ যাব সো আপোনালোকে কি ভাবে কি এনেকুৱা চেঞ্জ কৰিব লাগিব নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ টিমটোত যিবিলাক চেঞ্জৰ জৰিয়তে NEUFC শক্তিশালী হৈ উঠিব সো এই ভিডিওটি ইমানতে সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব